গান্ধাৰী তোমাকেই সুধিছো কোৱা সেইদিন কেতিয়া আহিব তুমি মাতে থাকিলা বুজিছো তুমি নিশ্চয় ভাবিছা সেইদিন কেতিয়াও নাহে গান্ধাৰী পুত্ৰৰ অকল্যাণৰ চিন্তা নকৰিবা কোৱা সেইদিন কেতিয়া আহিব সন্তানৰ অকল্যাণ কামনা নকৰে কোনোদিনে নিজৰ সৰ্বস্ব দি দিনে নিশাই সন্তানৰ মংগলৰ কাৰণে চিন্তা কৰে মহাৰাজ সেইদিন আৰু নাহে মহাৰাজ সেইদিন আৰু সেইদিন আৰু কি নাহে আই নাহে পুত্ৰ সেইদিন আৰু কেতিয়াও নাহে আহিব নাহে মহাৰাজ উৎযাপন নকৰিব পুত্ৰ সেইদিন আৰু কেতিয়াও নাহে নাহে যদি নালাগে আহিব কেইদিন পাণ্ডৱ ৰণজয়ী হওক তাত মোৰ নাই আপত্তি এই বুলি পশ্চাদ পথে নহওঁ কদাপি জনম ললো যেতিয়া মৃত্যু অনিবাৰ্য অভিমান নকৰিবি পুত্ৰ সেইদিন আৰু নাহে মহাৰাজ হে জননী পুত্ৰ জগতৰ আগত এই দুৰ্যোধন অভিমানিকতা কিন্তু আই তোমাৰ আগত মাতৃৰ কাষত মই সদায় মৰমৰ দুৰ্যোধন বাৎসল্য স্নেহৰ সময় নহয় ৰাখি উত্তক যুদ্ধলৈ পঠিয়াই দিয়া মোৰ পুত্ৰ বীৰ শান্তা ৰাজ্য বিকুদৰ এতিয়াও জীৱিত আপুনি এই যুদ্ধৰ কাৰণে ইমান উত্তেজিত হৈছে কিয় আই বিদায় দিয়া আই যুদ্ধলৈ যাওঁ কালক্ষণ নকৰিবা পুত্ৰক বিদায় দিয়া ইমান এটা সহজ প্ৰশ্ন কৰিছা তুমি ৰাজেশ্বৰী আৰু সোধা জানি বতাহক সোধা আকাশত সোধা আৰু এই কপা স্তম্ভক সোধা ভিতৰ আছ আজি কিয় মান উদ্দেশ্য প্ৰতিশোধৰ কাৰণে মহাৰাজ প্ৰতিশোধৰ কাৰণে মহাৰাজ মহাৰাজ আই আই পিতা আশীৰ্বাদ দিয়া আই তোমাৰ যোগ্য সন্তান জগতত মই চিনাকি দিব পাৰো আশীৰ্বাদ দিয়া আই তোমাৰ যোগ্য সন্তান বুলি মই জগতত চিনাকি দিব পাৰো আশীৰ্বাদ আশীৰ্বাদ কৰিছো যথা ধৰ্মৰ যথা
Cinti nara